নমস্কাৰ সকলো দৰ্শকে মই মনিকাই মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই শুকান মাছৰ ৰেচিপি ভিডিঅ' এটা লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। শুকান মাছ মই কিদৰে বনালোঁ আপোনালোকক সেইটো দেখুৱাম। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। তেন্তে ব'লক পলম নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। কঁঠাল গুটিৰে শুকান মাছৰ আঞ্জা বনাম। যদি আপোনালোকে খোৱা নাই তেন্তে এবাৰ খাই চাব। খাবলৈ বিৰাট টেষ্টি লাগে কঁঠাল গুটৰ আঞ্জা। আৰু কঁঠাল গুটকেইটা মই কুকাৰত 5টা চিটি মাৰি ল'লোঁ আৰু এতিয়া মই ভালদৰে বাকলিখিনি গুচাই ল'ম। এতিয়া মই কঁঠাল গুটিৰ বাকলিখিনি গুচাই ল'লোঁ আৰু মাছখিনি আমাৰ ঘৰতে শুকোৱা আছিলে, সেইবাবে মই গৰম পানীৰে ধোৱা নাই। কিনি অনা মাজলৈ গৰম পানীৰে ধুব লাগে। আৰু এইখিনি কঁঠাল গুট আৰু সৰু চাইজৰ আলু এটা লৈছোঁ। আৰু মছলাৰ ভিতৰত ব্যৱহাৰ কৰিছোঁ মই জালুক, জিৰা, আদা, ৰহুন, পিঁয়াজ আৰু জলকীয়া। আৰু গোটেইখিনি মই ভালদৰে এটা পেষ্ট বনাই ল'লোঁ। আৰু কেৰাহী এটাত মিঠাতেল দিছোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত আলুখিনি অলপ ভাজি ল'ম। আলুখিনি ভজা হোৱাৰ পিছত মই কঁঠাল গুটকেইটা দিছোঁ আৰু কঁঠাল গুটকেইটাৰে অলপ মই ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে হালধি গুড়ি দিছোঁ। আৰু ভিডিঅ'টি শেষলৈকে চাব। আৰু আপোনালোকে যদি খোৱা নাই তেন্তে এবাৰ খাই চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টি চাই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কঁঠাল গুট আৰু আলুখিনি মোৰ ভজা হৈ গ'ল। এটা পাত্ৰত মই কাঢ়ি লৈছোঁ। আৰু এইখিনি কঁঠাল গুট আৰু আলু আমাৰ ভজা হৈ গ'ল। আৰু এতিয়া মই সেই একেটা কেৰাহীতে অলপ পাঁচফোৰণ দিছোঁ আৰু পিঁয়াজ এটা দিছোঁ। সৰু চাইজৰ পিঁয়াজ এটা ব্যৱহাৰ কৰিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই পিচি থোৱা আদা ৰহুনৰ পেষ্টখিনিতে মই দি দিছোঁ। আৰু এইখিনিও মই অলপ সময়ৰ বাবে ভাজি থাকিম। ইয়াৰে কেঁচা গোন্ধৰ ভাৱটো যোৱালৈকে ভাজি থাকিম মছলাখিনিৰ। আৰু ইয়াতে মই হালধি গুড়ি অলপ দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া ধনিয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। আৰু মছলাখিনি প্ৰায় মোৰ ভজা হৈ গ'ল। মছলাখিনি ভজা হৈ গ'ল আৰু ভজা হোৱাৰ পিছত মই কঁঠাল গুট আৰু আলুখিনি মই দি দিছোঁ। আকৌ মই এইখিনি 3 মিনিট 4 মিনিটৰ বাবে মই আকৌ অলপ ভাজি ল'ম। গেছৰ জুইটো কমাই থ'ব। মই কমাই থৈ ভাজি আছোঁ। আৰু এতিয়া অলপ গৰম পানী দিছোঁ। তাৰপিছত হেতাখনেৰে মই কঁঠাল গুটকেইটা বা আৰু অলপমান 2 টুকুৰমান আলু ভাঙি দিছোঁ। জ্বলা গুড়া অলপ দিছোঁ। এতিয়া মই হেতাখনেৰে কঁঠাল গুটকেইটা অলপ ভাঙি দিছোঁ। কঁঠাল গুটিখিনি ভাঙি দিয়াৰ পিছত মই এতিয়া জোখ অনুসৰি পানী দিছোঁ।
আৰু এইখিনি শুকান মাছ আমাৰ ঘৰতে শুকোৱা এইখিনি মাছ। এই মই গৰম পানীৰে মাছখিনি ধুই লোৱা নাই। আঞ্জাখন তুলি অহাৰ পিছত মই ইয়াতে মাছখিনি দি দিছোঁ। আপোনালোকে যদি খোৱা নাই তেন্তে এবাৰ বনাই খাই চাব। শুকান মাছেৰে কঁঠাল গুটিৰ মাছৰ আঞ্জা সঁচাকৈ ভাল লাগে খাবলৈ। আৰু ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। বেছি মা মছলা মই দিয়া নাই। আৰু আমি যেনেকৈ খাওঁ ঠিক তেনেদৰে আপোনালোক ভিডিঅ'বোৰত দেখুৱাওঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাইছে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ সদায় এনেকৈ চাই থাকিব। তেন্তে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। নতুন এটা ভিডিঅ'ৰে আকৌ লগ পাম। ভালে থাকক, কুশলে থাকক তাৰ কামনা কৰিছোঁ।